নমস্কাৰ আজি মই তোমালোকৰ কাৰণে ক্লাছ 9ৰ গণিতখনৰ কেইটামান অংক মানে সমস্যা লৈ আনিছো। এই সমস্যাকেইটা ক্লাছ 9ৰ সমহীয়া পৰীক্ষাত অহাৰ লগতে বা এনুৱেল পৰীক্ষাটো আহিব। মই সমহীয়া পৰীক্ষাৰ কাৰণে বিশেষকৈ ভিডিঅ' বনাইছো আৰু তোমালোকে যি অসম টেট দিব বা যি আসাম পুলিচত দিব তাতো এনেকুৱা কুৱেশ্যনবিলাক অহাৰ সম্ভাৱনা আছে। গতিকে তোমালোকে গুৰুত্ব সহকাৰে ল'বা। এনেকুৱা প্ৰব্লেমে আহিব পৰীক্ষাত। চোৱা আমাৰ 5 নম্বৰ কুৱেশ্যনটো কৈছে কি এটা ত্ৰিভুজৰ কালি আৰু এটা বাহুৰ যোগক্ৰমে 48 বৰ্গ চেণ্টিমিটাৰ আৰু 8 চেণ্টিমিটাৰ। মানে কালি প্ৰথমতে দিয়া আছে নাই, কালি হ'ল 48 আৰু এটা বাহু মাপ হ'ল কি 8 চেণ্টিমিটাৰ। তেতিয়াহ'লে আন এটা বাহু মাপ নিৰ্ণয় কৰা। তেতিয়াহ'লে আমাক এটা ত্ৰিভুজ দিয়া আছে, ধৰি লওঁ ত্ৰিভুজ। এই ত্ৰিভুজটোৰ এডাল বাহু মাপ দিয়া আছে আৰু কি দিয়া আছে, কালি দিয়া আছে। মানে কালি মানে কিমান ঠাই লৈছে সেইটো হ'ল কি কালি হ'ল কি 48 আৰু এককটো চাবা সব চেণ্টিমিটাৰ আছে। সেইকেইটা মই এককৰ ওপৰত গুৰুত্ব দিয়া নাই, কিন্তু যদি চেণ্টিমিটাৰ ঠাইত মিটাৰ আহিলেহেঁতেন তেনেহ'লে আমি তাক কনভাৰ্ট কৰিবলগীয়া হ'লহেঁতেন। সদায় অংক সমস্যাবিলাক কৰিবলৈ যাওঁতে এককটো কি আছে চাই ল'বা দেই। কালি দিয়া আছে 48 আৰু কোনো এডাল বাহু মাপ দিয়া আছে তেওঁ অনুৰূপ উচ্চতা। উচ্চতা দিওঁতে ত্ৰিভুজৰ কালি এইটো ত্ৰিভুজৰ কি থাকে, এডাল উচ্চতা থাকে আৰু এডাল হ'ল কি ভূমি, এতিয়া চোৱা ভূমিৰ ওপৰত কোন থিয় হৈ আছে, উচ্চতা থিয় হৈ আছে। উচ্চতাডালৰ মাপ উলিয়াবলৈ কৈছে। তেনেহ'লে তোমালোকে জানা ত্ৰিভুজৰ কালি উলিওৱা সূত্ৰটো হ'ল কি, ত্ৰিভুজৰ কালি সমান কি আছিলে, কালি উলিওৱা সূত্ৰটো আছিলে কি হাফ ইনটু ভূমি পোন উন্নতি। হাফ ইনটু কি, হাফ ইনটু ভূমি পোন উন্নতি। ভূমি হ'ল কি ভূমি পোন কি উন্নতি। উন্নতি মানে উচ্চতা বুলি লিখি দিওঁ। কি লিখি দিওঁ, উচ্চতা, হয় নহয়। এতিয়া চোৱা কালি মাপ দিয়া আছে নহয়, কালি আছে 48 দিয়া আছে আৰু হাফ ভূমি কি আছে, ভূমি আছে 8, উচ্চতা নাজানা সেইটোকে a বুলি থৈ দিয়া, হয় নাই। এতিয়া চোৱা কাটকুট যাব নেকি, চোৱা 2 এতিয়া 8ক বাৰ যাব, 2 8ক কেইবাৰ গ'ল 4 বাৰ গ'ল, হয় নাই। এতিয়া 2টো মানে তলত আছে, ওপৰটো ওপৰত আছে। 8ৰ লগত এতিয়া 4 কি হৈছে, পূৰণ হৈছে। এইফালে আনিলে কি হ'ব, 4টো পূৰণ হ'লে যেতিয়া এটা পক্ষৰ পৰা সমান চিনৰ বাওঁ চাইডে বাওঁ পক্ষ, সমান চিনৰ বাওঁ চাইডে সমান চিনৰ সোঁ চাইড, বাওঁ চিনৰ বাওঁ পক্ষ বুলি কোৱা হয়, সমান চিনৰ সোঁ চাইডে সোঁ পক্ষ বুলি কোৱা হয়। যেতিয়া বাওঁ পক্ষৰ পৰা সোঁ পক্ষলৈ নিয়া বা সোঁ পক্ষৰ পৰা বাওঁ পক্ষলৈ আনিবা তেতিয়া নম্বৰটোৰ সন্মুখত থকা চিনডাল সদায় কি হৈ যায়, অপজিট হৈ যায়। তেতিয়াহ'লে এইচৰ লগত 4 কি হৈ আছে, পূৰণ হৈছে। এইফালে আনিলে কি হ'বগৈ, হৰণ হ'বগৈ। এতিয়া 4 48 হৰণ কৰিলে কি হ'বগৈ 12 চেণ্টিমিটাৰ। এতিয়া অপশ্যন কোনটো শুদ্ধ আমাৰ, মই অপশ্যন শুদ্ধ কোনটো, অপশ্যন শুদ্ধ কোনটো, এই 12 চেণ্টিমিটাৰ শুদ্ধ। এতিয়া বুজি পালোঁ নে। আমি এতিয়া নেক্সটটো কৰিবলৈ চেষ্টা কৰোঁ। হ'ল, আমি মানে যদি বুজি নোপোৱা তোমালোকে কমেণ্ট কৰিবা। আমি এতিয়া নেক্সটটো কৰিবলৈ চেষ্টা কৰোঁ। নেক্সটটো কি কৈছে চোৱাচোন, এটা ত্ৰিভুজৰ কালি আৰু কোনো ভূমি অনুৰূপ উচ্চতা যুগক্ৰমে 1256 বৰ্গ চেণ্টিমিটাৰ আৰু 31.4 মিলিমিটাৰ। ইয়াত মিলিমিটাৰ দিয়া আছে, 2 একককেইটা একেই। এতিয়া ভূমি যোগ একেই সূত্ৰ। ত্ৰিভুজৰ কালি এটা কি আছিলে, হাফ ইনটু, হয় নহয়, কালি উলিওৱা সূত্ৰটো কি আছিলে, হাফ ইনটু ভূমি পোন উন্নতি। হাফ ইনটু ভূমি কিমান দিয়া আছে, ভূমি কোনো এটা ভূমিৰ দিয়া আছে কি 30, উচ্চতা লেখি কোনো এটা ভূমিৰ দিয়া আছে, ভূমি কিমান দিয়া আছে 31.4 কি দিয়া আছে, ৰ'বা ভূমি জোখ লাগে, সেই ভূমি নাজানা, ভূমি কি বুলি ধৰি লওক b আৰু উচ্চতা দিয়া আছে, উচ্চতা কিমান 31.4 সমান কালি কিমান দিয়া আছে 1256, হয় নহয়। তেনেহ'লে কি হ'ব, এইটোতো যুগ্ম সংখ্যা, 2টো হ'ল যুগ্ম আৰু 31.4টো যুগ্ম। গতিকে 2 বাৰ যাব নহয়, 2 ইয়াক কেইবাৰ যাব, 2 পোন্ধৰ 30, বাকী থাকিলে 1 হ'ল, হয় নহয়। 14 হ'ল, 2 7 গুণ 14 কি হ'ল 115.7 বাৰ গ'ল, হয় নহয়। থাকিলে কি b, হয় নহয়। এতিয়া b আৰু ইনটু কি 15.7 থাকিলে সমান কি 1256। এককটো চোৱা ইয়াত বৰ্গ মিলিমিটাৰ আছে আৰু ইয়াতো এককটো একেই আছে, সেইকেইটা মই কোনো এককৰ মই চিন্তা কৰা নাই। b এতিয়া চোৱা পূৰণ হৈছে, এইফালে গ'লে কি হ'বগৈ, হৰণ হ'বগৈ। 1256
এইটো কি 15.7 এইটো দশমিকটো তলত আছে এতিয়া শূন্যটো কলৈ যাবগে দশমিকটো উঠাইলে কি হ'ব এইটো হ'ব 1256 শূন্য divided by 157 কেলে শূন্যটো ওপৰলৈ গ'লগে চোৱা এটা আগত দশমিক আছে না তেতিয়ালে আমি যেটা হৰণ হ'বগে দশমিকটো উঠালে হৰণ হ'ব হৰণজনক পঞ্চন কৰিলে কি হ'ব দটো ওপৰলৈ যাবগে সেই কাৰণে হৰণটো একেবাৰতে আমি কামটো কৰিম হ'বনে এটা 157 এ 12560 হৰণ কৰিবা হৰণ কৰিলে যেটো উত্তৰ ওলাব হেতুই হ'ব কি হ'ব অনুৰূপ কি এনসাৰটো তেতিয়াহলে আমাৰ এনসাৰটো কি সম্ভাৱনা কি আছে সম্ভাৱনা আছে ইয়াত আখি আছে 45 আৰু 50 আৰু 35 এটা আছে হাত আছে হাতৰ লগত কি পূৰণ কৰিলে শূন্য পায় হাতৰ লগত এইটা পূৰণ কৰিলে শূন্য পায় হয় নহয় হাতৰ লগত আখি বা কি 50 এই দুটাৰ ভিতৰতে এনসাৰটো সম্ভাৱনা আছে তেলে আমি 50 পূৰণ কৰি চাওঁ 5 ৰ লগত 7 5 7 গুণ 35 হয় নাই আমাৰ নাপায় এটা 8 পূৰণ কৰি চাওঁ 8 7 গুণ 56 ওলাই গ'ল 8তে এনসাৰটো চাগে 80 মিলিমিটাৰ এনসাৰটো কি 80 লগত তুলনা কি হয় 157 লগত চাওঁ 157 লগত 80 পূৰণ কৰিছো 0 8 7 গুণ 56 সহ কৰিলে 5 8 5 গুণ 40 40 পাছে কি 45 5 কৰিলে 4 8 গুণ 28 12 12560 ওলাই গ'ল কেনে গ'ল আখি ভাগৰ কেনে গ'ল আখি ভাগৰ আখি মিলিমিটাৰ তেল হেতু যিকিটা আমাৰ আছে আমি শৰ্টকাট ট্ৰিক্স ল'ব লাগিব এইটোৱে যে কোন কিটাত বা যাব সঠিককে ইয়াত আছে 45 আৰু 35 কাৰণ 5 ৰ লগত 5 আৰু 7 পূৰণ কৰিলে কি হয় কাহানি জিৰ' নাপায় সেই কাৰণে আমি হেকিটা আনসাৰ নাচালো অপচন হল একিটা বুজিলা নেক্সট চাও 7 নম্বৰটো 10 সেন্টিমিটাৰ ব্যাসযুক্ত বৃত্তৰ পৰিধি জোখ মই কোৱেশ্চনটো ভালকৈ বুজি লবা এটা 10 সেন্টিমিটাৰ ব্যাসযুক্ত ধৰিলো এটা বৃত্ত আছে বৃত্তটোৰ ব্যাস হল কেন্দ্ৰৰ মাজেদি যাব হয়নে পৰিধিৰ পৰা পৰিধি কানেকচন কিন্তু কেন্দ্ৰৰ মাজেদি যোৱা বৃহত্তম জিয়াডালকে ব্যাস বুলি কোৱা হয় ব্যাসযুক্ত পৰিধি জোখ বা পৰিধি নিৰ্ণয় কৰিবলৈ কৈছে তেলে ব্যাসাৰ্ধ হল ব্যাস হল কি 10 সেন্টিমিটাৰ তেতিয়াহলে আমাৰ কি আছিল বৃত্তৰ পৰিধি মানে গোটেই চাৰিৰানটোকে পৰিধি ইংৰাজীত সাৰকামফাৰেন্স বুলি কয় এই পৰিধি গোটেই চাৰিৰানটো এই যিমান এই এডাল যদি মই কাটি পেলাম এডাল দীঘল ৰছিডাল নাপাম জানো এই ৰছিডালৰ দিশ দিছে ৰছিডাল কিমান হ'ব সুধিছে তেলে বৃত্তৰ পৰিধি হলে সূত্ৰটো হল কি টুৱাইস পাই r বৃত্তৰ পৰিধি হলে সূত্ৰটো কি টুৱাইস পাই r হয় তেলে পৰিধি হলে সূত্ৰটো হল টুৱাইস পাই r আমাক এতিয়া দিয়া আছে কি ব্যাস দিয়া আছে ব্যাস মানে ইয়া পাই লয় আধাটো হল কি ব্যাসাৰ্ধ এডহ r হয় এডহ r হয় কেন্দ্ৰৰ পৰা পৰিধি দুটা সমান হয় তেলে ইয়া আধাটো হে ব্যাসই দিয়া আছে অৰ্থাৎ এনেকা r কেটা আছে r দুটা আছে অৰ্থাৎ টুৱাইস r কি হলগে পাই ইনটু টুৱাইস r তেলে পাই মানে কিমান 7/22 আৰু r টুৱাইস r মান দিয়া আছে টুৱাইস মান কিমান দিয়া চোৱাচোন কিমান দিয়া আছে 10 সেন্টিমিটাৰ ব্যাস কৈছে ন কি আছে ব্যাস 10 পাত দিলে টুৱাইস মান কি 10 তেনে হলে 22 লগত 10 পূৰণ কৰি 220 হল বাই 7 হাতে 220 হৰণ কৰিলে যেটো আনসাৰ ওলাব হেতু অপচন তে হাতে হৰণ কৰিছো 7 3 গুণ 21 বাকি থাকিলে 1 10 হল 7 গুণ 7 কি থাকিলে 3 বাকি থাকিলে দশমিক দিলো হয় নহয় 30 হল 7 4 গুণ 28 বাকি থাকিলে 2 হল 7 2 গুণ 14 31.42 ইয়া অপচন আছে নি 31.4 ইয়া অপচন যেটো উচ্চ আছে শুদ্ধ সেটো আনসাৰ ইয়াত কোনটো আছে 31.4 31 সেন্টিমিটাৰ 31.4 সেন্টিমিটাৰ খালি পাই মানে 3.1 ফুট হইবলৈ কৈছিল এই দুটা অপচন একে আছে 31 ওলালে না আমি 31 ওলালে তে আনসাৰ কোনটো শুদ্ধ 31.4 দশমিক পিছত এটা ধৰিছো মানে 31.4 সেন্টিমিটাৰ পাই মান 3.1 ফুট হইলো হ'ব 7/22 হইলো হ'ব মই কোৱেশ্চনটো মই নপঢ়িলো ভালকে পাই মান 3.14 এটা পাই উঠা 7/22 নাপাতে তোমালোকে কি পাতিবা 3.14 লগত তেনে ইজি আছিল মানে চালু নহয় 3.14 লগত 10 পূৰণ কৰি দিলে হৈছিল আনসাৰটো তেলে 10 পূৰণ কৰিলে হলে দশমিক পিছলৈ যায়গে কি হ'ব 31.4 আনসাৰ এটো কাৰণ ইজি আছিল দেখিলা না মই 7/22 এনে চাই থাকিলো
এতিয়া নেক্সট কুৱেশ্যনটো চোৱা আমাৰ এইটো কুৱেশ্যন আমাক কি বুলি কৈছে বৃত্তাকাৰ হয় নহয় আমাৰ এইটো কুৱেশ্যন যে বৃত্তাকাৰ চোতাল এখনৰ পৰিধি জোখ এতিয়া আকৌ আমাক পৰিধি দিয়া আছে 176 মিটাৰ হলে চোতালখনৰ কালি নিৰ্ণয় কৰা এই মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন পৰীক্ষা খুব আহে এনেকুৱাবোৰ কি আহে যে পৰিধি দিয়া আছে বৃত্তটো কি দিয়া আছে পৰিধি বৃত্ত পৰিধি মতে কৈ গলো তোমালোকক যে এই চাৰিৰণটো হ'ল কি চাৰিৰণটো ৰছিডালৰ দিশ সুধিছে ৰছিডালৰ দিশ দিয়া আছে কি 176 এই ৰছিডালৰ দিশ উলিয়াব যাওঁতে সূত্ৰটো কি আছিল টুৱাইছ পাই r টুৱাইছ পাই r মান দিয়া আছে ইয়াত কিমান দিয়া আছে 176 তেনেহলে কালি নিৰ্ণয় কৰিব লাগে এটা কালি উলিওৱা সূত্ৰটো জানি ল'ব লাগিব কালি উলিওৱা সূত্ৰটো হ'ল কি পাই r স্কয়াৰ তেনেহলে পাই মান আমি সদায় জানো সেইটো কনস্ট্যান্ট 3.14 বা 7/22 r মান আমি জানিব লাগিব r মান দিছে নিছো নাই দিয়া অকল পৰিধি দিয়া আছে তেলে ইয়াৰ পৰা কি উলিয়াই ল'ব লাগিব আমি r উলিয়াই ল'ব লাগিব r মান জানিলে আমি কি জানিম বৃত্তৰ কালি জানিম কাৰণ কালি উলিওৱা সূত্ৰটো হ'ল পাই r স্কয়াৰ গতিকে r মান নিৰ্ণয় কৰাটো অতি জৰুৰী আগতীয়াকৈ যিকোনো কামটো আগতীয়াকৈ জানিলেহে আমি অংকটো এনসাৰ দিব পাৰো এনেকুৱা কথা মানে r মান উলিয়াব লাগে এতিয়া r লগত 2 পাই কি হৈছে পূৰণ হৈছে ইফালে গলে কি হ'বগে হৰণ হ'বগে ইফালে হৰণ কৰাগে কি হ'ব 176 বাই কি হ'ব 2 পাই মানে ধৰিবলৈ কৈছিলে নি ইয়াত কিবা 3.14 ধৰিম নতুবা হয় নাই হৈ গ'ল তেনেহলে ইয়াত কি হ'ব এইটো সূত্ৰ এতিয়া 2 এ হৰণ কৰি দিয়া 2 এ 176 কেবা যাব ইয়াত গৈ কি ওলা 16 বাকি r মান কি ওলা 88 বাই পাই r মান কি ইয়াত পাই দিয়া দেখ বৃত্ত কালি উলিয়াই দিয়া পাই ভাগে থাকিলে r মান কি 88 বাই পাই হোল স্কয়াৰ মানে এনেকুৱা কেটা পৰে r দুটা হৈছে গতিকে ইয়া মানো দুটা 88 বাই পাই তেলে a পাই কেনসেল গল তেৰা এটা পাই হন হৈ আছে তেলে হন কৰো হ'ব আমি দেখিলানে আমি ৰেডিয়াস উলিয়াই ললো আমি মানে পন কৈ যতত পনকো নাথাকো অলপ কিতেবা সহজ কৰিব লাগে অংকবিলাক এটা পাই থাকিলে ন অৰ্থাৎ কি থাকিলে সহ 88 কেটা থাকিলে ওপৰ দুটা থাকিলে আৰু পাই মানে কিমান 7/22 যেতিয়া এডাল হৰণ চিহ্ন নহয় জানো হৰণ চিহ্ন পঞ্চন কৰিলে উল্টা হৈ যায় হাতটো কলে যায়গে ওপৰলৈ যায়গে তলত ডিভাইডেড বাই কি হলগে 22 হলগে এটা 22 এ 88 পা যাব না 22 এ 88 কে পা যাব 4 পা যাব হয় নহয় তে आंसर ওলাই থাকিলে কি হ'ব পন কৰাচোন 8 গুণ এতিয়া আমি ইজি কে কৰিব লাগে পনটো কি কৰিব লাগে ইজি কে কৰিব লাগে কেনেকৈ ইজি এটো সো কোনটো কৰিলে আমাৰ সহজ হ'ব আমি হেনেকৈ কৰিব লাগে এতিয়া সো হাতে আমি 88 পন কৰি দিয়া কৰে 7 8 গুণ 56 6 কৰিলে 5 7 8 গুণ 56 এর পাশে কিমান আছিল 56 এর পাশে 61 হয় না 7 গুণ 56 কৰিলে 5 7 গুণ 56 61 লগত এটা 4 পন কৰে 4 পন কৰিলে যিকোনো পনটো সহজ 6 4 গুণ 24 4 কৰিলে 2 4 গুণ 4 5 6 6 4 গুণ 24 2464 সেন্টিমিটার স্কয়ার आंसर আছে নিছা কি আছে 2464 এই আছে কোনটো আছে এটো 2464 তেলে আমাৰ आंसरটা এটো মই অংককিটা এতিয়া আজি কুপটকে পালো ফটো মাৰি তোমালোকৰ লগত ভিডিওটো বনাই দিলো এটা ইম্পৰ্টেন্ট কোৱেশ্চন বুলি ভাবিলো হেতুৱে বেছি টান নহয় মই অংককিটা কৰিও চোৱা নাই आंसरটো কোনটো হ'ব মই গম নাপাওঁ হ'ব আমি ডাইৰেক্ট কোৱেশ্চন এটা লৈছো আৰু কৰিছো হৈ গ'ল ইয়াৰ নেক্সট কোৱেশ্চনটো চোৱাচোন নেক্সট কোৱেশ্চনটো কি হ'ব কি কৈছে আমি কলকে কৰিলো এতিয়া ইয়াকে কৰিলো 8 নম্বৰকে কৰিলো হয় আমি 8 নম্বৰলৈকে কৰিলো এতিয়া 9 নম্বৰটো চোৱা এটা এখন পিৰি চাও মই বুজি পোৱা নাই পিৰি কি বস্তু হয়নে পিৰিছৰ কালি 38 কালি দিয়া আছে যে কালি মানে গটি কিমান ঠাই লৈছে এটো কালি দিয়া আছে বৃত্তটো কালি দিয়া আছে তেনেহলে ব্যাস নিৰ্ণয় কৰিলাম না r উলিয়ে তাৰ r ব্যাসাৰ্ধ তাত দুগুণ কৰিলে ব্যাস ওলাব এতিয়া প্ৰথমতে m টো হ'ল কি r উলিয়া বৃত্তৰ কালি উলিয়া হতো জানো নহয় আমি কি আছিল বৃত্তৰ কালি উলিয়া সূত্ৰ হ'ল পাই r স্কয়াৰ মান কিমান দিয়া আছে মান দিয়া আছে 38.5 বগ সেন্টিমিটাৰ আছে দেই তেতিয়াহলে আমি r মান নিৰ্ণয় কৰিব লাগে হয় নহয় এতিয়া সব পাই
পাইটো কি হৈছে পাই আমি আৰ মান নাজানো পাই মানটো জানো নহয় পাই মানটো 7/22 তেনেহ'লে ইফালে গ'লে কি হ'ব পূৰণ হ'লে ইফালে সমান হ'ব কি r স্কয়াৰ থাকিলে ইফালে সমান হ'লগে কি হ'ল কি 38.5 ডিভাইডেড বাই পাই এতিয়া আমি পাই মান কি বহাব লাগিব 7/22 এটা বহাই দিম 7/22 ডিভাইডেড বাই কি হ'ব 38.5 হ'ল এটা হাতটো কি হৈছে পূৰণ হ'লে ইফালে সমান হ'ব যেতিয়া এটা সমান চিন নহয় জানো বাই মানে এটা সমান চিন পূৰণ চিন কৰিলে উল্টা হৈ যায় হাতটো ওপৰলৈ যায়গে 22 তলত থাকিব তেনেহ'লে আনসাৰটো কি হ'বগে 38.5 হাতটো কলৈ গ'লগে ওপৰলৈ গ'লগে আৰু 22 টো তললৈ গুচি আহিলে মই দশমিকটো নাই দিয়া দেখিছানে দশমিকটো ওপৰত আছে গতিকে এটা আগত দশমিক আছে গতিকে ইয়ালৈ 10 টা গুচি আহিলে হৈ গ'ল আমি সেইখিনি ঠাই পালো এতিয়া সম ঠাইখন উলিয়াই লওঁ তেতিয়া কি ওলাব r স্কয়াৰ আছে দেই ইকুৱেল টু কি আছে r স্কয়াৰ আছে কি আছে আমাৰ r স্কয়াৰ আছে r স্কয়াৰ ইকুৱেল কি আছে 30 মই যেনেকৈ তোমাৰ ষ্টেপ বাই ষ্টেপ কৰি গৈছো সেইবিলাক কাম হেনেকৈ তোমালোকে কৰিবা হৈ গ'ল তেনেহ'লে কি হ'ব এটা হন কোৱাচোন 11 বাৰ যাব 2 ঘং কিমান 2 ঘং 22 এটো 11 কেনে 11 3 ঘং কিমান 33 বাকি থাকিলে কিমান 5 হয়নে তে 55 হ'ল 5 ঘং 55 কিন্তু কিহে কাট কৰিলো 5 হে কাট কৰিলো হয় নহয় এতিয়া কি হ'ব আকৌ 5 কাট কৰিব পাৰি 5 5 5 5 2 গুণ 10 5 7 গুণ 35 তেতিয়া কি দেখিলো ইয়াত 2 কেটা আছে দুটা আছে আৰু 7 কেটা আছে দুটা আছে তেতিয়া আমি এনেকৈ লিখিব পাৰোঁ নে বাৰ চিন দি যাবা r স্কয়াৰ পিনেটো পাইটো লৈ গৈছিল থাকিলে r স্কয়াৰ হে r স্কয়াৰ ইকুৱেল কি হ'বগে ওপৰত কেটা থাকিলে 7 ইয়াত কেটা আছে 7 আছে আমাৰ ইয়াত কেটা 7 আছে দুটা গতিকে 7 স্কয়াৰ আৰু 2 ইয়াত কেটা থাকিলে 2 এই দুটা থাকিলে কি থাকিল 2 স্কয়াৰ এতিয়া সহবা এতিয়া বৰ্গমূল লোৱা এই স্কয়াৰ মানে কি হ'ব r স্কয়াৰ ইনটু 7 কি হ'ব 7/2 কি কৰিম আমি 7/2 কি কৰিম হোল স্কয়াৰ কৰিম হয় নহয় কি ল'বা ইয়াতো স্কয়াৰ আছে গতিকে হোল ব্ৰেকেট কমন ল'ব পাৰি এই দুইয়ে এই স্কয়াৰ কেনসেল হ'ল থাকিলে কি r ইকুৱেল টু কি থাকিলে r ইকুৱেল টু 7/2 আৰু মানটো হ'ল কি 7/2 তেনেহ'লে এটা আমি আনসাৰ উলালে আৰু মানটো কি 7/2 তেনেহ'লে আমাক লাগে কি ব্যাস খাদ্য হয় না ব্যাস লাগে আমাৰ ব্যাস তে ব্যাস কিমান হ'ব ব্যাস হ'ব টুৱাইছ r এটাকে ব্যাস কিমান হ'ব ব্যাস হ'ব সমান চিন ইয়াত লৈ লিখিবা মোৰ টাটা স্পেচ নাই টুৱাইছ r 2 পন কৰি দিয়া 2 ইনটু r মান কি ওলালে 2 ইনটু r মান ওলালে আমাক কি 7/2 হয় তেৰ পন কৰিলো এই দুই কেনসেলেশন থাকিলে কিমান 7 সেন্টিমিটাৰ তাৰ ব্যাস হ'ল কিমান 7 সেন্টিমিটাৰ অপচন আছে না অপচন আছে দেখিলানে 7 সেন্টিমিটাৰ অপচন কিমান 7 সেন্টিমিটাৰ হল এইটা কৰিবা ভিডিওটো অলপ দীঘল হৈ যাব আৰু এটা নেক্সট ভিডিও দিম তোমালোকে চাবা হ'ব থ্যাংক ইউ বুজি নাপালে কমেন্ট কৰিবা কিন্তু দেই